সভাপতি শক্তি আঞ্চলিক কমিটি আমার লগত আছে সম্পাদক জয়দীপ সরকার। আজি আমার এটা আঞ্চলিকৰ বৈঠক হয়েছে, আলোচনা হয়েছে। আমার ডিস্ট্রিক্ট কমিটির সম্পাদক সমর দাস ডাঙরিয়া উপস্থিত থাকে। আজি মানে এটা উদ্দেশ্য লৈ আলোচনা হয়েছিল, যেখন উদ্দেশ্য সেইদিনা যে মই এটা প্ৰেছ মিট দিছিলোঁ আমি সুকুমাৰ দেৱনাথৰ লগত, যে আমি সংগঠনৰ নাম লৈ মই কোনো মানে ছাপোৰ্ট কৰা নাই, মানে মোৰ ব্যক্তিগত হিচাপত মই কথাবিলাক কৈছিলোঁ, ছাপোৰ্ট হৈছিলোঁ। আৰু ভৱিষ্যতে যদি কোনো ৰাজনৈতিক দলক আমি ছাপোৰ্ট দিব বিচাৰোঁ, আমাৰ হাত কেমান আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, জোনাল কমিটি আছে, চেণ্ট্ৰেল কমিটি আছে, তেওঁ নিৰ্দেশ মৰ্মে কি কৰিবলগীয়া আছে, ৰাজনৈতিক দলক কোন দলক ছাপোৰ্ট কৰিব লাগে নালাগে সেইটো আমি ডিচিশ্যন ল'ম বৈঠক আকাৰে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, সেইদিনা যে মই সঞ্জয় দেৱনাথৰ এগেইনষ্টত এটা কথা কৈছোঁ NLFB হৈ, NLFBৰ কথা কৈছিলোঁ, সেইটো মই সঞ্জয় দেৱনাথকে কৈছোঁ, NLFBক মই কোৱা নাই। আৰু যি কথাটো মই কৈছোঁ প্ৰেছ মিট আকাৰে, মই আজি NLFBৰ কথাটো মই উঠাই লৈছোঁ, যিহেতু আমাৰ জাতীয় সংগঠন হয়, এইটো আমি উঠাই লৈছোঁ। আৰু NLFB মই মানে বহুত মই নিজৰ ফালৰ পৰা বহুত সন্মান জনাওঁ আৰু সন্মান কৰোঁ। আমি আমাৰ সংগঠনৰ পৰাও সন্মান জনায়। আৰু সঞ্জয় দেৱনাথক ব্যক্তিগত হিচাপে মই কথাটো কৈছোঁ, এইটো কাৰণে মোক আজি সংবাদমেল পাতার মেন উদ্দেশ্য হল আমার সদৌ অসম বাঙালি যুব ছাত্র ফেডারেশন কোকরাঝার জেলা কমিটির অন্তর্গত শক্তি আশ্রম আঞ্চলিক কমিটির সম্মানীয় সভাপতি উপস্থিত আছে আৰু সাধারণ সম্পাদক উপস্থিত আছে। তার লগতে আমার এই আঞ্চলিক কমিটির বিভিন্ন কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি আমাৰ এটা শক্তি আশ্ৰম আঞ্চলিক কমিটিৰ এটা কাৰ্যনিৰ্বাহ সভা হয়। এই সভাৰ মেইন উদ্দেশ্য আছিল, যোৱা 2-3 দিন আগত আমাৰ শক্তি আশ্ৰম আঞ্চলিক কমিটিৰ সন্মানীয় সভাপতি দেবা সরকার মহাশয়ে মানে এটা প্ৰেছ মিট কৰিছিল, যে বেলেগ কিবা এটা ৰাজনীতি দলৰ কথা মানে কাম কৰাৰ লৈ আর কি, কিন্তু এখেতৰ এইটো মানে ব্যক্তিগত মন্তব্য আছিল। কিন্তু এই মন্তব্যটো ইতিমধ্যে আঞ্চলিক কমিটিৰ পৰা মানে এখেতে মানে আপোনালোকৰ ওচৰত স্পষ্টীকৰণ দিছে। কিন্তু আজিৰ সভাত সিদ্ধান্ত হয় অনাগত দিনত সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন শক্তি আশ্ৰম আঞ্চলিক কমিটিয়ে কোনো ৰাজনীতি দলৰ লগত নাই, সকলো ৰাজনীতি দলে আপন, সকলো রাজনীতি দলেই আমার পর। কথা হয়েছে আমার জাতির হকে যোন রাজনীতি দলে কাম কৰিব, আমার জাতির হকে যোন রাজনীতি দলে এই শক্তি আশ্রম অঞ্চলক আমার জাতির সমস্যাসমূহ সমাধান কৰিব, এইখন রাজনীতি দলের কথা আমি মানে পিছত চিন্তা কৰিম বুলি আজিৰ সভাৰ সিদ্ধান্ত কৰা হয়।